মানুহবোৰে মোক আজিকালি গুণ্ডা বুলি কয়। মোৰ হেনো কোনো কাম ধান্দা নাই। মদ খাইছো, মাতলামি কৰোঁ। মই 1 নম্বৰ মদাহী। য়েছ, 1 নম্বৰ মদাহী। আৰে ভাই, মদ খাইছো, কাকোতো বেইমানি কৰা নাই। লগৰবোৰেও হাঁহে, জঠলা বুলি কয়। আহিলে কি হ'ব? কাৰ বাবে হাজিম কাচিম? ব্ৰেণ্ডেড কাপোৰ পিন্ধি উগ্ৰ পাৰফিউমেৰে দীঘলী পুখুৰী পাৰ কপাই তহঁতৰ দৰে গছৰ আৰলৈ 1+1 হ'বলৈতো মোৰ কোনো প্ৰেয়সী নাই। মোৰতো কোনো নাই। ব্ৰেকআপ হৈ গৈছে বহু দিনতে, বহু যুগতে। বুকুখন বৰ বিষায় আজি হওঁ, বৰ বিষায়। তাইৰ বাবে কি কৰা নাছিলোঁ? ৰাস্তাই ঘাটে কত মাৰপিট কৰিছিলোঁ, কত পিটিছিলোঁ, কত মাৰ খাইছিলোঁ, কত পুলিচে পিটিছিল। ওচৰ চুবুৰীয়া হাঁহিছিল, শইকীয়াৰ পুতেক হেনো ছোৱালী পাগল 1 নম্বৰ গুণ্ডা। আনকি সৰু ল'ৰা ছোৱালীবোৰেও জোকাইছিল, জোনদা ইমান গুণ্ডা। মই গুণ্ডামি কৰিছোঁ, বহুবাৰ কৰিছোঁ। অকণমান মৰমৰ আশাত, অকণমান ভাল পোৱাৰ আশাত। কিন্তু সকলো অথলে গ'ল। আমাৰ দৰে বেকাৰ প্ৰেমিকবোৰৰ প্ৰেমত তিষ্ঠি থাকিবলৈ বৰ কষ্ট হয়, বৰ কষ্ট হয়। প্ৰথমতে সকলো ঠিকেই থাকে। হঠাৎ চিলনীৰ দৰে ওলাই আহি সেই চৰকাৰী বুঢ়া থপাবোৰ প্ৰেমিকাক পুখুৰীৰ পৰা লৈ যায়। দি যায় ৱাইন শ্বপৰ নতুন ঠিকনা। কি যে জীৱন। মন যায় আকৌ গুণ্ডামি কৰিবলৈ। এই টপা বুঢ়াকেইটাক দেহাটো পিৰপিৰাই উঠে জানা, কিন্তু নোৱাৰো। আমাৰ দৰে বেকাৰ প্ৰেমিকবোৰৰো এটা ষ্টেণ্ডাৰ্ড আছেতো। লাগিলেই নিজেই জ্বলি পৰি মৰিম, মধুৰ প্ৰেমত পৰিম, অথচ এক্স প্ৰেমিকাৰ জীৱন সুখৰ হোৱাটোৱে বিচাৰিম।